নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকৈ আছে আপোনালোক? আজি একচুৱেলি এটা মোৰ অভিজ্ঞতা, এটা এক্সপিৰিয়েঞ্চ এটা শ্বেয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ। ৰিচেণ্টলি মই এক্সাম দিলোঁ, আছাম পুলিচৰ SI যে আছে, SIৰ এক্সামটো কালি দি আহিলোঁ। তাতে এটা বহুত ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ল মোৰ, সেইকাৰণে ভাবিলোঁ শ্বেয়াৰ কৰোঁ। যদি উঠি অহা ভাই ভনীসকলৰ বা আপোনালোকৰ মাজতো যদি কোনোবাই ভৱিষ্যতে মানে এনেকুৱা এক্সামত এপিয়াৰ হয়, তেতিয়াহ'লে হয়তো মোৰ এক্সপিৰিয়েঞ্চ কালি হোৱা মানে ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চটো শুনিলে হয়তো আপোনালোকৰ অকণমান লাভৱান হ'ব। কালি কি হ'ল, মোৰ SI এক্সামত টোটেল 100টামান কুৱেশ্যন আহিছিলে আৰু মোৰ নিয়াৰলি 55 to 60, 55 ধৰক, 55টামান মই মানে পজিটিভ জানো আছে, যিহেতু নেগেটিভ মাৰ্কিং থাকে 0.5 থাকে। কিন্তু মই কি কৰিলোঁ, আগৰে পৰাই একচুৱেলি মোৰ হিষ্ট্ৰী পাৰ্টটো উইক। মই কি কৰিলোঁ, কালি হিষ্ট্ৰী পাৰ্টৰ পৰাই ষ্টাৰ্ট কৰিলোঁ, ঠিক আছে। তো হিষ্ট্ৰী পাৰ্টৰ পৰা ষ্টাৰ্ট কৰি কিছুমান এনেকুৱা অপশ্যন আছিলে, যিহেতু ভালদৰে পঢ়া হোৱা নাছিলে আৰু মই এইটো এক্সাম দিম বুলিও ভবা নাছিলোঁ, ঠিক আছে। কাৰণ মই জানো মই ফিজিকেলত মানে নোৱাৰিম, ৰান চান ইত্যাদি, যিহেতু প্ৰেক্টিছ কৰা নহয়, টাৰ্গেটেড এক্সাম নাছিলে, সেইকাৰণে একচুৱেলি এনেকুৱা হৈছিলে। তথাপি মানে এক্সাম এটা দিলে মানে ক্লিয়াৰ কৰিলে ভাল লাগে নহয়, তাৰপিছত পাছ কৰিলে ভাল লাগিলে হয়। তো কালি কি হ'ল, যদি 55টা যিহেতু মই জানো 55ৰ পৰা 60, 55টাও যদি মই এনেও মাৰ্ক কৰি আহোঁ আৰু প্ৰতিটোৱে যদি শুদ্ধ হয় বা দুই এটা ভুল হ'লেও কোনো কথা নাই, মোৰ এনেই ক্লিয়াৰ হয়। কিন্তু যোৱাবাৰ কাট অফ আছিলে কিমান, OBCৰ কাৰণে 40.5 আৰু জেনেৰেলৰ কাৰণে চাগে 45 এৰাউণ্ড এনেকুৱা আছিলে, ঠিক আছে। গতিকে আৰামছে মোৰ ক্লিয়াৰ হৈয়ে যায়। কিন্তু মই কি কৰিলোঁ, হিষ্ট্ৰী পাৰ্টত যি আছে মানে 4টা অপশ্যন থাকেতো মাল্টিপল চইচৰ, 4টা অপশ্যনৰ ভিতৰত মই দুটা অপশ্যন এলিমিনেট কৰিব পাৰিছোঁ আৰু বাকী দুটা অপশ্যনৰ A হ'ব নে B হ'ব এনেকুৱা মানে চিয়'ৰ নহয়, কনফিউজ, মানে 50-50। গতিকে মই ভাবিলোঁ কি ৰিস্ক লৈ লওঁ অকণমান, আৰু অকণমান ৰিস্ক লৈ কিনে দি আহিলোঁ এনেকুৱাকৈ। মোটামুটি ধৰক 30ৰ পৰা 35টা কুৱেশ্যন এনেকুৱা দিছিলোঁ আৰু অভাৰঅল মোৰ এটেম্প হ'ল কিমান 90 নেকি 91 এনেকুৱা হ'ব, ঠিক আছে। তো তাৰপিছত কেলকুলেট কৰি চাওঁ, যদি মোৰ দিয়াকেইটা গোটেইকেইটা ভুল হয়, গোটেইকেইটা ভুল হোৱা নাই, কিছুমান ৰাইটো হৈছে, গোটেইকেইটা যদি ভুল হয় তেতিয়াহ'লে মোৰ 55 আৰু তাতে আধা নম্বৰ 0.5কে, গতিকে 35 হ'লে এবাৰ 36, 35, 34 এনেকুৱা হ'লে মানে 17 মাৰ্ক মোৰ মাইনাছ হ'ব। 17 মাৰ্ক যদি মাইনাছ হয়, 55ৰ পৰা 17 গ'লে কিমান হ'ব, 38, 9 এনেকুৱা আহিব, মানে লেছ দেন 40 আহে। অৰ্থাৎ য'ত মোৰ কাট অফতকৈ 15 মাৰ্ক বেছি অহা কথা, তাতে মোৰ মাত্ৰ মাৰ্কছ যদি চব ভুল হ'লে হয়, তেতিয়াহ'লে মোৰ মানে কাট অফ ক্লিয়াৰ কৰাও টান হৈ গ'লে হয়, এনেকুৱা কথা, ঠিক আছে। যি নহওক, ভাগ্যটো ভাল, চব ভুল হোৱা নাই, 8টাৰ পৰা 10টামান কাৰেক্ট হৈছে। গতিকে মোটামুটি ধৰক 55 আৰু 55 পজিটিভ মাৰ্ক, আৰু ইফালে 10টা যদি হয় 30, মানে 3, তাৰমানে ধৰক 45 এনেকুৱা থাকিব। কিন্তু মোক কালিৰ পৰা এইটোৱে বেয়া লাগি আছে, 40+ থাকিব, কাট অফ ক্লিয়াৰ হ'ব মোৰ যি হওক। কিন্তু কাট অফ ক্লিয়াৰ হ'লে সেইটো চাকৰি পাবলৈ বহুত বেছি মাৰ্ক লাগে, ধৰক 60 তো মিনিমাম 60 মান এটেম্প হ'লে তেতিয়া মোটামুটি চান্সেছ ভাল থাকে, বা 55+ হ'লেও 55+ বা 60ৰ আশে পাশে থাকিলে মিনিমাম। তাৰপিছত ফিজিকেল আছে, ফিজিকেলত যিহেতু আমিতো এক্সিলেণ্ট মাৰিব নোৱাৰিম, গতিকে 55+ থাকিলে চাকৰিটো হোৱাৰ চান্স থাকে। যি নহওক, এইটো চাকৰি মই এনেও মানে আশা নাছিলে কৰাৰ, বা মই ফিজিকেলত পালেও হয়তো চাগে জইন কৰিলোঁ হয় নে নকৰিলোঁ হয়, নট চিয়'ৰ। চ' মোৰ কাৰণে এইটো সিমান এফেক্ট নপৰে। কিন্তু মোৰ জুনিয়ৰ বা মোৰ লগৰ যোনে মানে SI নেক্সট টাইম দিব SI এক্সাম, ঠিক আছে, SI হওক বা অসম, বাকী ABUBত চাগে নাই নেগেটিভ মাৰ্কিং, SI এক্সাম যোনে নেক্সট টাইম দিব, ঠিক আছে, তেওঁলোকৰ কাৰণে কৈ আছোঁ, মানে কেতিয়াও এনেকুৱা ভুল নকৰিব। মানে ফাৰ্ষ্ট কথা ভালদৰে প্ৰিপেয়াৰ কৰিব, 1 নম্বৰ আগৰ পৰাই। সিমান টাফ নহয়, ইটছ ভেৰি ইজি, বহুত ইজি এক্সাম আছে, ঠিক আছে। মানে এভাৰেজখিনিয়ে পাই যায়, এভাৰেজ ষ্টুডেণ্টখিনিয়ে পাই যাব, মোৰ যিখিনি এক্সপিৰিয়েঞ্চ হ'ল দেই, মই মোৰ কথা কৈছোঁ।
ইটস ভেৰি ইজি কোশ্চিন কোনো টাফ নাই কোনো এটাও ট্ৰিকি কোশ্চিন মই পোৱা নাই ঠিক আছে চব ডিৰেক্ট কোশ্চিন আহিছে মেথছখিনিও ভেৰি ইজি একদম মেথছ নজনা ল'ৰাও যদি 2-3 মাহমান মেথ কৰে হি কেন এটেম্প 30টা আছিলেতো মেথ ৰিজনিং মিলি 30টাও নহয় ইংলিছ আছিলে 10টামান গতিকে 20টামান মেথ ৰিজনিং হ'ব 20টামান যদি 3 মাহ যিকোনো ল'ৰা এভাৰেজ মানে একদম একম মেথ নজনা ল'ৰাও যদি কৰে মানে 2-3 মাহমান যদি প্ৰেক্টিছ কৰে মই ভাবোঁ 20টাৰ ভিতৰত অন্তত 10টাতকৈ বেছিতো কৰিবই পাৰিব 10-15টামান মিনিমাম পাৰিব আৰু অকণমান জনা হ'লে বেছিকখিনি জানিলে 20টাত 20টাই মানে মইতো 100% কৰিছোঁ 20টাত 20টাই পাৰিব ঠিক আছে মই এদিনো প্ৰিপেয়াৰ কৰা নাছিলোঁ জাষ্ট যোৱাৰ আগদিনা মানে অৰ্থাৎ যোৱাকালি এক্সামটো আছিলে তো তাৰ আগৰ ৰাতি অকণমান অসম হিষ্টৰী তাকো এনচিয়েণ্ট আৰু মিডিভিয়েলখিনি দেখিব ইউটিউবত এনে মানে চালোঁ আৰু গতিকে আৰু আহোম নামখিনি ইমান মনত নাথাকে ইমান শ্বৰ্ট টাইমত খালে সেইকাৰণে আৰু হিষ্ট্ৰী বহুত কিতাপ ভুল হৈছে আৰু এনেদৰে এক্সাম নিদিব আপোনালোকে এক্সাম দিলে ভালদৰে প্ৰিপেয়াৰ কৰি দিব নহ'লে নিদিব ঠিক আছে গতিকে মোৰ কালি ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চটো এইটোৱে হ'ল মানে যিকোনো এক্সাম দিলে ভালদৰে দিব লাগে নহ'লে নাই 1 নম্বৰ 2 নম্বৰ কথা নেগেটিভ মাৰ্কিঙৰ কথাটো মানে যিকেইটা জানে আপোনালোকৰ যিসকলে নেক্সট টাইম এক্সাম দিব তেওঁলোকৰ কাৰণে কৈ আছোঁ মানে যিকেইটা জানে জাষ্ট সেইকেইটাই টিক কৰি আহিব বেংক এক্সামত মই বেংক এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ বৰ্তমান বেংকত মই সেই তেনেকৈ কৰোঁ মানে জনাখিনিয়ে কৰি আহোঁ কিয়নো সেইটো এক্সাম মই চিৰিয়াছলি দিওঁ আৰু এইটো এক্সাম যিহেতু অলপো চিৰিয়াছলি লোৱা নাছিলোঁ সেইকাৰণে চাগে এনেকুৱা হ'ল আৰু এটা কণ্ডিশ্যন আছে এক্সামত যোৱাৰ আগত বেছি ইউটিউব ভিডিঅ' বোলে ইমান কাট অফ যাব বা চাকৰি পোৱাৰ কাৰণে ইমান লাগিব আন 10জনৰ লগত ডিছকাছ কৰিব সেইবিলাক কেতিয়াও নকৰিব আপোনালোকে জাষ্ট প্ৰিপাৰেশ্যন কৰক আৰু আপোনাৰ বেষ্ট দি হওক এক্সামত সেইটো ডেট ইজ দ্য বেষ্ট সেইটোৱে বেষ্ট প্লান আৰু কি ঠিক আছে মানে মোৰ মনত এটা এনেকুৱা মাইণ্ডছেট আছিলে যে চাকৰিটো পোৱাৰ কাৰণে মিনিমাম 70 মোৰ চাকৰি কৰাৰ ইচ্ছা নাছিলে তথাপি মানে সেই মানে ভাবিছিলোঁ ভাল এটা নম্বৰ আহিলে ভাল লাগিব মানে এনেকুৱা ধৰণৰ কথা আৰু এক্সাম পাছ কৰিলে ভাল লাগে ন নিজৰে তো চাকৰিটো পাবৰ কাৰণে মানে 70 মান লাগিব এনেকুৱা এটা মানুহ মাইণ্ডছেট আছিলে যে 70টা যদি কৰিব পাৰিলোঁ হয় ভাল হ'লে হয় ঠিক আছে আৰু হয়তো মানে মোৰ ছাবকনচিয়াছলি মানে সেইটোৱে কাম কৰি আছিলে সেইকাৰণে হয়তো মই বেছি এটেম্পটত গুৰুত্ব দিছিলোঁ কিন্তু এইটোৱে মোক বহুত হেম্পাৰ কৰিলে এতিয়া আহি ভাবি এতিয়া মানে কালি এক্সাম দি উঠি অকণমান ভাল লাগিছিলে তাৰপিছত যেতিয়া কেলকুলেশ্যনবিলাক কৰিলোঁ মানে আহি থাকোঁতেই গাড়ীত তাৰপিছত বহুত বেয়া লাগি আছিলে কালি গোটেই দিনটো বেয়া লাগি আছে ইভেন আজিলৈকে মোক বেয়া লাগি আছে সেইটোৱে যে মই জাষ্ট মই জনাকেইটা দি আহিলেই মই 55+ আহে মোৰ দেন 55 আহে বা 52-3 ঠিক আছে ইভেন 60 হয়তো আহিলে হয় ঠিক আছে কিয়নো এইফালে আৰু 8টামান আছিলে যি নহওক 50+ আহিলে হয় ঠিক আছে 50+ এণ্ড 50+ ইজ গুড মাৰ্ক ফৰ OBC ঠিক আছে 50+ OBCৰ কাৰণে গুড মাৰ্ক আছে আৰু তাৰোপৰি মই একদম নপঢ়াকৈ গৈছিলোঁ একদম উইদাউট এনি প্ৰিপাৰেশ্যন গৈছিলোঁ মোৰ প্লাছ পইণ্ট আছিলে এইটোৱে যে মই মোৰ মেথ ইংলিছ ষ্ট্ৰং মেথ ৰিজনিং ইংলিছ ষ্ট্ৰং যিহেতু বেংক এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা এইবিলাকতো মানে একোৱেই নহয় মানে নাথিং তো তাতে মোৰ 30 আছিলে মই ভাবিছিলোঁ হিষ্ট্ৰীটো এটাও নাপাম জিকে কাৰেণ্ট এফেয়াৰো বেছি দেখা হোৱা নাই কিন্তু মাজতে মই কাৰেণ্টলি মই BEd কৰি আছোঁ গতিকে কাৰেণ্টলি যিহেতু BEd কৰি আছোঁ BEd ফাৰ্ষ্ট চেমৰ আমাৰ এক্সাম হ'ল বৰ্লিন ইউনিভাৰ্চিটিত ঠিক আছে গতিকে 1 মাহমান মই এনেই মই ডেইলি কাৰেণ্ট এফেয়াৰ চাওঁ কিন্তু মানে 1 মাহমান মানে একদম দেখা নহ'ল কাৰেণ্ট এফেয়াৰ তো নেদেখাতে কি হ'ল কাৰেণ্ট এফেয়াৰত বহুত উইক হৈ গ'লোঁ এতিয়া সেইকাৰণে মই জানো চাগে কাৰেণ্ট এফেয়াৰখিনি এপ্লাই কৰিব নোৱাৰোঁ কিন্তু কাৰেণ্ট এফেয়াৰ ইমান কোশ্চিন নাছিলে বেছিভাগ ষ্টেটিক আহিছিলে ঠিক আছে চ' এইখিনিয়ে মানে একচুৱেলি মোৰ এই এক্সপিৰিয়েঞ্চটোৱে মানে শ্বেয়াৰ কৰাৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ মই ঠিক আছে গতিকে আপোনালোকে নেক্সট টাইম যোনে এক্সাম দিব 1 নম্বৰ ভালদৰে প্ৰিপেয়াৰ কৰিব 2 নম্বৰ নেগেটিভ মাৰ্কিং যদি থাকে নেগেটিভ মাৰ্কিঙত জাষ্ট জনাখিনিহে দি আহিব জাষ্ট যিকেইটা জানে সেইকেইটাহে টিক কৰি আহিব কেতিয়াও এটা কুৱেশ্যনৰ এনচাৰতো ৰিস্ক নল'ব ইটছ মাই ৱৰ্ষ্ট এক্সপিৰিয়েঞ্চ মই আৰু জিন্দগী তেনেকুৱা নকৰোঁ কিন্তু মই কওঁহে ভুল হৈ যায় একচুৱেলি ইয়াৰ আগতে কি হৈছিলে মই BEdত যেতিয়া ইণ্টাৰেষ্টেড দিছিলোঁ তেতিয়া মই 10টা কুৱেশ্যনত ৰিস্ক লৈছিলোঁ মানে ঠিক আছে 10টা এনেকুৱা তাতো এনেকুৱা হৈছিলে মই দুটা অপশ্যন জানো ক'ৰবাত 1-2 বা 3টালৈকে এলিমিনেট কৰি 3টা এলিমিনেট কৰিলেতো আহিয়ে গ'ল এনচাৰ তো তাতে 10টা ৰিস্ক লোৱাত কি হৈছে মোৰ কিন্তু তাতে কথা আছিলে তাতে 1/3 নেগেটিভ মাৰ্ক আছিলে ঠিক আছে আৰু কেইটামান ভুলো হৈছে কেইটামান শুদ্ধ হৈছে সেইকাৰণে মই 9th ৰেংক পাইছোঁ ঠিক আছে সেই 10টা নকৰিলেও মই চান্স পাৰিলোঁ হয়
ইয়াতে 9th ৰেংক পাইছোঁ মই। হয়তো সেইটো এটা যে পাই গ'লোঁ মানে ৰিৱাৰ্ড সেইটোৰ কাৰণে হয়তো ইয়াতে এনকাৰেজ হৈ গ'লোঁ মানে কৰি দিওঁ নেকি। কিন্তু তাতে 10টা আছিলে, গতিকে মই ইয়াতেও যদি সেনেকুৱা 10টামান যদি ৰিস্ক ল'লোঁ হয় হয়তো চাগে আজি ইমানখিনি এফেক্ট নপৰিলে হয়, কিন্তু মানে বহুত বেছি হৈ গ'ল, 30+ হৈ গ'ল ন। গতিকে এইটোত চিলেকশ্যন এনেও নাপাওঁ আৰু চিলেকশ্যন হয়তো ক্লিয়াৰ হ'ব ৰিটেনটো, আৰু ৰিটেন ক্লিয়াৰ হ'লেও মোৰ ইচ্ছাও নাই এছে হোৱাৰ। যি নহওক চবৰে লাইফত বেলেগ বেলেগ গ'ল থাকে, ঠিক আছে। তো আপোনালোকে যোনে টাৰ্গেট কৰি আছে নেক্সট SI বা নেক্সট এনেকুৱা এক্সাম, ভালদৰে পঢ়ি থাকক, অল দ্য বেষ্ট, ঠিক আছে। এক্সাম বেছি ট্ৰিকি নহয়, ভেৰি ইজি। মই যদি পাৰোঁ কিছু কুৱেশ্যন আনিব চেষ্টা কৰিম, ইউটিউবত অলৰেডি এভেইলেবল হৈয়ে আছে, তথাপি কিন্তু কিছুমান কুৱেশ্যনত মই ভুল দেখা পাইছোঁ, ঠিক আছে। গতিকে মই যদি পাৰোঁ মোৰ যিখিনি মনত আছে মই লৈ আহিব চেষ্টা কৰিম। অ'কে।